হাই গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ সকলোৰে স্বাগতম। আজি বহুত দিন মূৰত ভাবি আছোঁ ব্লগ বনাওঁ কিন্তু বনাব পৰা হোৱা নাই। কিন্তু আজি যিহেতু হৈ গ'ল সেয়ে ব্লগটো বোলো বনাই দিওঁ। আৰু মোবাইলটোও ভাল নাছিলে ন, বেয়া হৈ আছিলে কাৰণে ঠিক কৰি দি থোৱা আছিলে। যিহেতু এতিয়া আহি গ'লতো আজি বোলো গধূলিৰ পৰা ব্লগ এটা বনাই দিওঁ। এয়া হৈছে আমালোকৰ ফালে গধূলিৰ টাইম, কিমান বেছি ধুনীয়া। তো আজি এটা ৰেচিপি বনাওঁ বুলিকেহে ভিডিঅ'টো বনোৱা হ'ল। আজি বনাওঁ ম'ম' বনোৱাৰ কাৰণে ইয়াত মই লৈ লৈছোঁ বন্ধাকবি, নহৰু, পিঁয়াজ, আদা। এইকেইটা মই ধুনীয়াকৈ গ্ৰেট কৰি ল'ম। মানে মই বন্ধাকবিখন ধুনীয়াকৈ ফাৰ্ষ্টত গ্ৰেট কৰি লৈছোঁ। আপোনালোকে যদি পাৰে চপ কৰি ল'ব পাৰে, মই গ্ৰেট কৰি লৈছোঁ। তাৰ লগত মই পিঁয়াজ দুটাও গ্ৰেট কৰি ল'ম ধুনীয়াকৈ। আৰু চপ কৰি ল'লেও হয়, কিন্তু মই মানে গ্ৰেট কৰি ল'লে বেছি ভাল হয়। ম'মৰ কাৰণে বেছিভাগ গ্ৰেট কৰি লোৱাটো বেছি ভাল হয়। এয়া মই ইয়াত বন্ধাকবি লৈ লৈছোঁ গ্ৰেট কৰি, লগতে পিঁয়াজ, নহৰু, আদা আৰু মৰিচ লৈ লৈছোঁ। ঘৰুৱা পদ্ধতিত একদম চিম্পুলকৈ আপোনালোকক বনাই দেখাম। আৰু আপোনালোকে একবাৰ হ'লেও মোৰ ৰেচিপিখন ট্ৰাই কৰি চাব, ভাল লাগে দিয়কচোন, একদম দোকানৰ নিচিনা হয়। সেয়েহে ইয়াত মই লৈ লৈছোঁ 2 কাপ নাই লোৱা, 1 কাপ ময়দা লৈ লৈছোঁ। তাৰ লগত অকণমান নিমখ, চেনি অকণমান, আৰু মইন দিবলৈ অকণমান ৰিফাইন অইল দি পিনি, গৰম পানী দি পিনি অকণমান পানী দি ধুনীয়াকৈ মাখি ল'ব। আৰু পানীটো নিমখটো আপোনালোকৰ টেষ্ট ৱাইজ ল'ব। আৰু পানীটো যিমানটো লাগে সিমানটো ল'ব, বেছি ঢালি নিদিব, অকণমানকৈ লৈ ল'ব, তেতিয়া ধুনীয়াকৈ হৈ যায়। এয়া মই ধুনীয়াকৈ মাখি লোৱাৰ পিছত 15 মিনিট নহ'লে আধা ঘণ্টা আমি ইয়াত ৰেষ্টত থৈ দিছোঁ, এইটো ভালকৈ অকণমান ধুনীয়া হৈ যাবলৈ। তাৰপিছত সেয়ে মই লৈ লৈছোঁ কেৰাহী এটাত অকণমান ৰিফাইন অইল দি দিছোঁ, গাৰ্লিক দি দিলোঁ। তাৰপিছত ইয়াত জলকীয়া দি দিছোঁ আৰু আদাটোও দি দিম। তাৰপিছত দি লোৱাৰ পিছত ভালকৈ হিলাই দিম। অকণমান সিজি যোৱাৰ পাছত ইয়াত আমি দি দিম পিঁয়াজ। তাৰপিছত আমি দি দিম গ্ৰেট কৰি ৰখা বন্ধাকবিখিনি দি দিম। এইটো দিয়াৰ পিছত যিমানখিনি নিমখ লাগে, আমি নিমখ টেষ্ট ৱাইজ আপোনালোকে যিমান লাগে ইমানটো দিব পাৰে। তাৰপিছত মই অকণমান চেনিও দি দিম টেষ্টটো বেলেঞ্চ কৰিবলৈ। মই যিহেতু ইমান ডাঙৰ চেফ নহয়, কিন্তু হ'লেও ট্ৰাই কৰিছোঁ। সেয়ে তাৰপিছত ইয়াত দি দিম চয়া চচ দিছোঁ আৰু গ্ৰীণ চিলি চচটো দি দিম। আপোনালোকে ৰেড চিলিটো দিব পাৰে, মই যিহেতু ইউজ কৰা নাই। মৰিচটো আমালোকৰ জলকীয়াটো বহুত বেছি জ্বলা ন, সেইটো কাৰণে। তাৰপিছত হৈ যোৱাৰ পিছত কণ্টেইনাৰ এটাত লৈ ল'ম ধুনীয়াকৈ। তাৰপিছত আধা ঘণ্টা কি 15 মিনিটমান পাছত চাবচোন আটাখিনি কিমান ধুনীয়াকৈ নৰম হৈ গ'ল। তাৰপিছত সেয়েহে আমি ইয়াত দি দিম অকণমান ৰিফাইন অইলটো দি পিনি আমি ধুনীয়াকৈ ইয়াত একদম মাখি ল'ম। যেনেকৈ দোকানত মাখে তেনেকৈ মাখি পিনি দীঘলকৈ আমি লম্বা কৰি ল'ম। তাৰপিছত এটাকৈ সৰু টুকুৰাকৈ কাটি ল'ম, নহ'লে বেলিব বহুত বেছি দিগদাৰ হ'ব। ডাঙৰকৈ কাটি ল'লে নহয় ন, তেনেকৈ সৰুকৈ বেলি ল'ম। বেলি লোৱাটো মই পাৰোঁ, যিহেতু মোৰ ইমান ধুনীয়া নহয়, সেয়েহে মায়ে ধুনীয়াকৈ বেলি দিছে অকণমান। আৰু বহুত বেছি পাতল হৈছিলে, যিমান পাতল হ'ব ইমান বেছি খাবলৈ টেষ্ট বাঢ়ে। সেয়েহে তাৰপিছত মই ধুনীয়াকৈ বনাই ল'লোঁ। বনোৱাখিনি এনেকৈ নেদেখালোগৈ আৰু, কাৰণ মই ইমান ধুনীয়াকৈতো বনাব নোৱাৰোঁ, অকণমান ট্ৰাইহে কৰিছোঁ। আপোনালোকৰ হয়তো দেখাই দিছে, এয়া চাওকচোন। আৰু একদম সৰুটো দেখিছেনে, এইটো লাষ্টত বাচি গৈছিলে, পেলাই দিব বেয়া লাগে ন, সেয়েহে মানে বনাই দিলোঁ এইটোকো। কেনেকুৱা হৈছে জনাবচোন। এয়া চাওক, ব'লক বনাই লওঁ। আৰু বনাই ল'লেহে হ'বগৈ ন, নহ'লে ৰৈ থকাই হ'ব। সেয়েহে মানে মোৰ ওচৰত যিহেতু ম'ম' মেকাৰ নাই, তাৰপিছত এইহে মানে ঘৰুৱা পদ্ধতিত বনাইছোঁ। যিহেতু গোটেইখন বস্তুত ঘৰুৱা পদ্ধতি আপোনালোককো দেখাই দিছোঁ দেই, আপোনালোকেও বনাব পাৰে ঘৰত। এয়াখিনি লৈ লোৱাৰ পিছত ইয়াত আমি ধোৰাখিনি বহাই দিছোঁ, পানী তলত দি দিছোঁ, পানী ওপৰত এইটো দিয়াৰ পিছত ভালকৈ ঢাকি দিয়াৰ পিছত 15 কি 20 মিনিটৰ পিছত ইমান ধুনীয়া চেণ্ট ওলাব নহয়, আপোনালোকক খাওঁ লাগি যাব। সেয়েহে মানে বনাই হৈয়ে গ'ল আৰু। সেই বোলো প্লেটত ছাৰ্ভ কৰি আৰু পেটত সোমাবহে লাগে ন, সেই মানে হৈ গ'ল আৰু। তাৰপিছত ইয়াক মই যিহেতু আজি চাটনি নবনালোঁ আৰু চুপো নবনালোঁ, বেলেগ এটা দিন আপোনালোকৰ সৈতে ৰেচিপিটো মই দেখাই দিম। আৰু কিমান বেছি মজা হৈছে খাবলৈ আপোনালোকে দেখিবলৈ গমেই পাইছেগৈ। যিহেতু মই চাটনি বনোৱা নাছিলে, ঘৰৰ ৰেড চিলি আছিলে, সেয়েহে ৰেড চিলি চচটো লৈ লৈছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আজিলৈ।